হাই ফ্ৰেন্ডছ, আজি মই আপোনালোকক এটা এপৰ বিষয়ে ক'বলৈ ওলাইছোঁ যিটোৰ সহায়ত আপোনালোকে আপোনালোকৰ মোবাইলত থকা ভিডিঅ'বোৰ MP3 বনাব পাৰিব, অৰ্থাৎ ভিডিঅ'বোৰ সং বনাব পাৰিব। এতিয়া মই আপোনালোকক দেখাই আছোঁ এই এপটো কেনেদৰে ডাউনলোড কৰিব লাগিব। মই এপটোৰ ডাউনলোড লিংক ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা এপটো ডাউনলোড কৰি ল'ব পাৰিব। নাইবা আপোনালোকে আপোনালোকৰ প্লে ষ্টৰত যাব, প্লে ষ্টৰটো আপোনালোকে অপেন কৰি ল'ব। আপোনালোকে তাত লিখিব লাগিব MP3 ভিডিঅ' কনভাৰ্টৰ। আপোনালোকে তাত লিখি দিব MP3 ভিডিঅ' কনভাৰ্টৰ বুলি। তাৰপিছত আপোনালোকে এনেকুৱা এটা এপ দেখিব পাৰিব MP3 ভিডিঅ' কনভাৰ্টৰ বুলি লিখা আছে, যিটো 100 মিলিয়ন ডাউনলোডছ হয় আৰু ইয়াৰ ৰেটিং হ'ল 4.3। এতিয়া মোৰ এই এপটো আপডেট দেখাই আছে, যাৰ কাৰণে মই ইয়াৰ পৰা ডাইৰেক্ট অপেন কৰি আপোনালোকক দেখুৱাব নোৱাৰিম। মই হোম স্ক্ৰীনত আহি আপোনালোকক এইটো অপেন কৰি দেখাই আছোঁ, আপোনালোকে চাই থাকক। মই হোম স্ক্ৰীনত আহিছোঁ, ইয়াত আপোনালোকে দেখিব পাৰিছে MP3 ভিডিঅ' কনভাৰ্টৰ এইটো মোৰ এপ আছে, এইটো মই অপেন কৰি লৈছোঁ। অপেন কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখিব পাৰিব। তাৰপিছত ওপৰত থকা চিলেক্ট অপশ্যনত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত থকা সকলোবোৰ ভিডিঅ' ইয়াত আহি যাব। আপোনালোকে ইয়াৰ পৰা যিটো ভিডিঅ' আপোনালোকে সং বনাব বিচাৰে সেইটো চিলেক্ট কৰি ল'ব পাৰিব। মই বাৰু এটা যিকোনো সং ইয়াত চিলেক্ট কৰি লৈছোঁ ভিডিঅ'। তাৰপিছত আপোনালোকে যিটো বাওঁফালে কপি AAC বুলি লিখা অপশ্যন আছে, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা কপি AAC আৰু MP3 এনেকুৱা দুটা অপশ্যন দেখিব পাৰিব। আপোনালোকে MP3ত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে এটা ডাইনফালে ইনফৰমেশ্যন লিখা আপোনালোকে অপশ্যন দেখিব পাৰিছে। এই ইনফৰমেশ্যনত আপোনালোকে আপোনালোকৰ টাইটেল, আৰ্টিষ্ট আৰু এলবাম দেখিব পাৰিব। ইয়াত আপোনালোকে আপোনালোকৰ ইচ্ছামতে নিজৰ নাম বা যিকোনো আপোনালোকে ইয়াত লিখিব পাৰিব। মই ইয়াত এতিয়া একো নেলিখোঁ। আপোনালোকে তাৰপিছত এই কামবোৰ কৰি লোৱাৰ পিছত আপোনালোকে কনভাৰ্ট লিখা অপশ্যন যিটো আছে তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ভিডিঅ'টো এতিয়া কনভাৰ্ট হ'ব ষ্টাৰ্ট কৰিব। আপোনালোকৰ ভিডিঅ'টো কনভাৰ্ট হৈ আছে এতিয়া। মই আৰু এইটো অকণমান ফাষ্ট কৰি দেখুৱাইছোঁ, কাৰণ যদি মই ফাষ্ট কৰি নেদেখুৱাওঁ তেনেহ'লে ভিডিঅ'টো অলপমান দীঘলীয়া হ'ব, যাৰ কাৰণে মই অলপমান ফাষ্ট কৰি দেখুৱাইছোঁ। আপোনালোকে এইটো চাই থাকক। আপোনালোকে দেখিব পাৰিছে মোৰ ভিডিঅ'টো এতিয়া সং হৈ গ'ল। মই এইটো আপোনালোকক প্লে কৰি দেখুৱাইছোঁ। এবাৰ আপোনালোকে শুনক। আপোনালোকে গানটো নিশ্চয় শুনিব পাৰিছে। এনেদৰে আপোনালোকে আপোনালোকৰ মোবাইলত থকা ভিডিঅ'বোৰ সং বনাব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।